আমি আমাৰ ব্ৰেইনটো কিমান পাৰ্চেণ্ট ব্যৱহাৰ কৰোঁ 100% নেকি এই কথাটো আপোনালোকে জানেনে বাৰু আজিৰ এই ভিডিঅ'টোত এই ফেক্টৰ কথা কম আমি আমাৰ ব্ৰেইনটো কিমান পাৰ্চেণ্ট ব্যৱহাৰ কৰোঁ আপোনালোকক সকলোকে এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আমি আমাৰ ব্ৰেইনটো কিমান পাৰ্চেণ্ট ব্যৱহাৰ কৰোঁ 100% নেকি এইটো বহুত মানুহৰ লগত এলবাৰ্ট আইনষ্টাইনৰ লগতে ভুল তথ্য দিয়া হৈছে যে আমি আমাৰ ব্ৰেইনটো 10% হে মাত্ৰ ব্যৱহাৰ এইটো মিথৰ জন্ম হয় 1890 চনত আমেৰিকান মনোবিজ্ঞানৰ জনক উইলিয়াম জেমছে কৰিছিল তেওঁ কৈছিল যে বেছিভাগ মানুহ নিজৰ মানসিক ক্ষমতা পূৰণ কৰিব নোৱাৰে আৰু এই ভুল ধাৰণাটোৱে বহুত দিনৰ পৰা চলি আহিছে সত্য কথাটো হ'ল আমি আমাৰ মগজু প্ৰায় প্ৰতিটো অংশই ব্যৱহাৰ কৰোঁ আমাৰ মগজু বেছিভাগ সময়ত এক্টিভ হৈ থাকে আসলতে টোপনি অহাৰ সময়ত ব্ৰেইনৰ সকলো অংশই এক্টিভ হৈ থাকে এইটো সঁচা কথা যে মগজুৰ প্ৰতিটো অংশ কেৱল নিৰ্দিষ্ট সময়ত এক্টিভ নহয় সৰ্বাধিক দক্ষতা আৰু একেবাৰে সতৰ্ক থকাৰ কাৰণে 1 পৰা 16% কোষে এক্টিভ হ'ব লাগে এইটোৰ বাহিৰেও বেছিভাগ কোষৰ অচেতন কাৰ্যকলাপ যেনে হাৰ্ট ৰেট সপোন দেখা ইত্যাদিৰ বাবে নিয়ন্ত্ৰণ কৰা হয় মানৱ শৰীৰৰ বাবে 20% শক্তিৰ প্ৰয়োজন বেলেগ কোনো অংশতকৈ বেছি শিশুৰ কাৰণে ইয়াৰ মাত্ৰ 50% এইটো যিকোনো প্ৰজাতিৰ তুলনাত বেছি নিউৰন ৰৈছে প্ৰায় 86 বিলিয়ন ঘন নিউৰনৰ পেকিঙৰ কাৰণে আমাক স্মাৰ্ট কৰি তোলে শৰ্টলি যদি আমি এনসাৰ দিব যাও আমি আমাৰ ব্ৰেইনটো কিমান পাৰ্চেণ্ট ব্যৱহাৰ কৰোঁ ক'ব গ'লে প্ৰায় আমি 100% ব্যৱহাৰ কৰোঁ আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিল আশা কৰিছো সকলোৱে এই ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব